সকল আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে এটা অফিচিয়েল নটিফিকেশ্যন 22 জানুৱাৰী 2025 তাৰিখে ৰিলিজ কৰিছে। সেই যিটো অফিচিয়েল নটিফিকেশ্যনটোৰ মতে কি জব আপডেট আহিছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল, কাৰণ এই ভিডিঅ'ত আমি অল ডিটেইলছ ডিছকাছ কৰিম, কাৰণ কোনটো জেগাত কিমান পোষ্ট আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব এই গোটেইকেইটা আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যিটো এক্সামটোৰ বিষয়ে, এক্সামটোত কি চিলেবাছ আহিব। গতিকে এইটো ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰিব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড দিলোঁ তেতিয়া আপোনালোকৰ ডাইৰেক্টলি অফিচিয়েল নটিফিকেশ্যন আহে, তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো দবাই দিব। তো বলক অলপো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ এপ্ৰক্সিমেটলি 32,438টা গ্ৰুপ ডি লেভেলৰ পষ্ট মুকলি কৰিছে। গতিকে আপোনালোকৰ বাবে এইটো ভাল খবৰ। এইটো আপোনালোকে দেখা পাইছে নাম্বাৰ অফ পষ্টটো 32,438টা আছে। নেম অফ দ্য পোষ্ট গ্ৰুপ ডি লেভেলৰ পষ্ট হয়। গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব, কাৰণ গ্ৰুপ ডি লেভেলৰ যিকেইটা পষ্ট সেইটো 10 লেভেলৰ হয়। গতিকে ক্লাছ 10 যিসকলে পাছ কৰিছে সেই সকলোৱে আবেদন কৰিব পাৰিব। আৰু ITIৰ বেছি পষ্ট আহিছে, গতিকে ITI যদি আপোনালোকৰ আছে তেতিয়াহ'লে ভাল খবৰ। নতুবা আপুনি যদি 10 পাছ কৰিছে তেতিয়া মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 হয়। ইয়াত আমি চাই লওঁ যিটো RRB ৱাইজ জুন ৱাইজ যিটো ভেকেঞ্চিটো যদি চাব যাওঁ 32,438টা যদি আমি জুন ৱাইজত চাব যাওঁ তেতিয়াহ'লে ইয়াত দেখা পাইছেই চাগে আপোনালোকে ৱেষ্টাৰ্ণ জোন মুম্বাইত 4,672 আছে, নৰ্থ ইষ্ট ৱেষ্টাৰ্ণ ৰেলৱে জয়পুৰত 1400, চাউথ ৱেষ্টাৰ্ণত 500 আছে। তাৰপিছত তেনেকৈ আপোনালোকে ইয়াত দেখা পাইছে। যদি আমি আমাৰ যিটো গুৱাহাটীৰ বিষয়ে চাব যাওঁ, গুৱাহাটীটো কম নহয়, গুৱাহাটীত আমাৰ 2,048টা পোষ্ট আছে। গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ বুলিয়েই ক'ব পাৰি। তাৰপিছত যদি আমি দৰমহাৰ বিষয়ে চাওঁ তেতিয়াহ'লে ষ্টাৰ্টিং যিটো বেচিক পে'টো 17,000ৰ পৰা ষ্টাৰ্টিং হ'ব। গতিকে এয়াই আছিল আমাৰ যিটো পে'মেণ্ট স্কেলটো। তাৰপিছত আৰু পিছলৈ বাঢ়িব বাৰু, কিন্তু ষ্টাৰ্টিঙত 18,000 আপোনালোকে পাব। এজ লিমিটটো যদি আমি চাব যাওঁ তেতিয়াহ'লে 18ৰ পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব অন দ্য ডেট অফ 1 জানুৱাৰী 2025। 1 জানুৱাৰী 2025ৰ মতে ইয়াত হিচাপ কৰা হৈছে, মানে 18 আৰু 34ৰ ভিতৰত হ'ব লাগে বয়সৰ সীমা। তাৰপিছত কিছুমান এজ ৰিলেক্সেশ্যনো আছে। এজ ৰিলেক্সেশ্যনৰ মতে যদি চাব যাওঁ ST বা SCক দিয়া হৈছে 5 বছৰ, OBCক 3 বছৰ আৰু আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD আৰু PWD OBCৰ কাৰণে 13 বছৰ আৰু PWD SC বা STৰ বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰপিছত ইম্পৰ্টেণ্ট টপিকটো হৈ গ'ল এডুকেশ্যনেল কোৱালিফিকেশ্যন। সকলোৱে জানিব বিচাৰে ৰেলৱেৰ যিটো গ্ৰুপ ডি পষ্টৰ আবেদনৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগে। তাৰ বিষয়ে যদি আমি আলোচনা কৰিব যাওঁ তেতিয়াহ'লে কেণ্ডিডেট মাষ্ট বি 10 পাছ অৰ ITI অৰ ইকুইভেলেণ্ট নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট গ্ৰেণ্টেড বাই NCBT। আপোনালোকৰ এইকেইটা চাৰ্টিফিকেট থাকিলেই হৈ গ'ল। যদি ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট আছে তেতিয়া হৈ যাব, নতুবা ITI কৰা আছে তেতিয়াও হৈ যাব, নতুবা যদি আপোনালোকে কোনোবা যদি প্ৰাইভেট জব বা এপ্ৰেণ্টিছ চাৰ্টিফিকেট আছে তেতিয়াও হৈ যাব। গতিকে এইকেইটা চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব। তাৰপিছত আহি গ'ল আমাৰ এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজটো কেটেগৰী ৱাইজত বেলেগ বেলেগ হ'ব। আপোনাৰ ST বা SC, PWD, ফিমেল, ট্ৰান্সজেণ্ডাৰ এইবিলাকৰ বাবে 250 টকা। তাৰপিছত যদি আদাৰ কেটেগৰীৰ যদি চাওঁ তেতিয়াহ'লে 500 টকা। ফিজ কেটেগৰীটো আপোনালোকৰ এনেকুৱা হ'ব। তাৰপিছত ৰিফাণ্ড পলিচি, আপোনালোকৰ হয়তো কিছুমানে ৰেলৱেৰ যিটো ৰিফাণ্ড পলিচিৰ বিষয়ে নাজানিবও পাৰে। গতিকে এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে
জনাব চেষ্টা কৰিছোঁ। ৰেলৱে বিভাগৰ যিকেইটা অনলাইন আবেদন হয় সিহঁতৰ ৰিফাণ্ড পলিচি থাকে মানে। যদি আপোনালোকে পে'মেণ্ট কৰিবলগীয়া হয় এপ্লিকেশ্যন ফিজৰ বাবে, যদি এপ্লিকেশ্যনটো আপোনালোকে ফিল আপ কৰি এডমিট কাৰ্ড ডাউনলোড কৰি এক্সামটো দিয়ে যিকোনো ৰেলৱে এক্সামৰ, তেতিয়া আপোনালোকৰ পইচাটো ৰিটাৰ্ণ কৰি দিয়া হয়। আপোনালোকৰ ৰিটাৰ্ণ পলিচিটো এনেধৰণৰ মই দেখুৱাই দিব বিচাৰিছোঁ। যেতিয়া 250 টকা আপোনালোকে পে' কৰিছিলে, 250 টকাটো 250 টকাটো আপোনালোকৰ একাউণ্টলৈকে যাব যদি আপোনালোকে এক্সামটো দিয়ে। তাৰপিছত যিসকলে 500 টকা পে' কৰিছিলে সিহঁতে 400 টকা ৰিফাণ্ডৰ নামত পাব যদি এক্সামটো দিয়ে। যদি এক্সাম নিদিয়ে, এক্সামত যদি এটেণ্ড নকৰে, তেতিয়াহ'লে পইচাটো ৰিফাণ্ড নহয়। গতিকে এয়া আছিল ৰিফাণ্ড অফ এক্সামিনেশ্যন ফিজ পলিচি। এইটো ভাল পলিচি হয় ৰেলৱেৰ বিভাগৰ। গতিকে লাষ্ট আমি পইণ্টলৈ আহি গৈছোঁ, অনলাইনৰ যিটো ষ্টাৰ্টিং ডেট আৰু এণ্ডিং ডেট আৰু ডেট ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফৰ্ম উইথ পে'মেণ্ট, সেইটো বহুত জৰুৰী হয়। কাৰণ আমি কেতিয়াবা লাষ্ট ডেটলৈ ৱেইট কৰি থাকোঁ। তাৰপিছত গতিকে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনটো আপোনালোকে ইয়াত দেখাই পাইছে 23 জানুৱাৰী 2025 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্মটো 22 ফেব্ৰুৱাৰী 2025। গতিকে এই ডেট দুটা আপোনালোকে মনত ৰাখিব। যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মত যদি কিবা ইনকাৰেক্ট হয়, তেতিয়াহ'লে 25 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 6 মাৰ্চ তাৰিখলৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰে বিন্দাছকৈ। গতিকে আপোনালোকৰ বাবে এইটো আছিলে ভাল খবৰ। গতিকে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো দবাই দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।